এক বছৰমান আগতে আমিৰ খানে আৰু অলপতে আশিষ বিদ্যাৰ্থীয়ে তেওঁলোকৰ ডিভোৰ্চ হোৱা কণ্ডিশ্যনটো ইমান সহজকৈ বুজাই দিছে। এয়া যেন ব্ৰেকআপতকৈও তেনেই সৰু কথা। নিউজ চেনেলেও ডাঙৰ মানুহ তেওঁলোকৰ ইণ্টাৰভিউহে দেখাইছে, কিন্তু ল'ৰা ছোৱালীক সুধিছেনে? নুসুধেই, কাৰণ ফেক্টৰ নহয়। 1955ত ভাৰতত প্ৰণয়ন হোৱা এই আইনে এটা টক্সিক ৰিলেশ্যনশ্বিপৰ পৰা এহাল কাপোলক মুক্তি দিলেও তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত এংজাইটি, ডিপ্ৰেশ্যন, এণ্টি ছ'চিয়েল বিহেভিয়াৰ এইবোৰ লক্ষণ সহজতে দেখা দিয়ে। আনকি পিছৰ পৰ্যায়তো তেনেকুৱা ল'ৰা ছোৱালীয়ে ড্ৰাগ এডিক্ট বা ক্ৰাইমতো ইনভলভ হোৱা দেখিবলৈ পোৱা যায়। গতিকে বিয়া ভেঙুচালি নহয়, বিয়া হোৱাৰ আগতে 100 বাৰ ভাবি চাইহে লাইফ পাৰ্টনাৰ চুজ কৰক। আপুনি যদি একমত কমেণ্টত জনাওক।